আহকচোন ৰাইজ বিহুৱতী বোৱাৰীৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ য'ত গেলামালৰ দোকানী হ'ল এইগৰাকী বিহুৱতী বোৱাৰী নিজৰ জীৱনৰ সংগ্ৰামৰ কথা পাহৰি নিজৰ সপোন দিঠকত পৰিণত কৰিবলৈ বিহুৱতী মঞ্চলৈ আহিছে চ' সেয়েহে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ
উষা বাইদেউ আপুনি আজি অকল নিজৰ বাবে নাচিছে হয়নে মনৰ ফূৰ্তিত কোনোবাই চাইছে নাচাইছে যিয়ে নহওক আপোনাৰ চবতকৈ ভাল লাগিছে আপোনাৰ এক্সপ্ৰেশ্যন ইমান ধুনীয়াকৈ নাচিছে একদম হিয়া উজাৰি হয়নে অসীম সঁচাকৈ মোৰ ইমান ভাল লাগিছে নহয় মোৰতো খুবেই ভাল লাগিছে হয়নে কাৰ ওচৰত যাম কওকচোন কাৰ পৰা আপুনি শুনিব বিচাৰে কেনেকুৱা হৈছে অসীম দাৰ পৰা শুনোচোন উষা বাইদেউ আপোনাক মেগা অডিশ্যনতো লগ পাইছিলোঁ তাৰপিছতো আপোনাৰ লগত মই যথেষ্টখিনি কথা পাতিছিলোঁ আপোনাৰ যিখিনি জীৱনত আপোনাৰ যিখিনি সংগ্ৰাম আপুনি এটাই কথা কৈছিলে সুখ নাই জীৱনত মই সুখ পাহৰি গৈছোঁ মোৰ জীৱনত এটাই সুখ যে এইখন মঞ্চত যে মই নাচিবলৈ পাইছোঁ ইমান বাহিৰৰ বিভিন্ন প্ৰান্তৰ বোৱাৰীসকলক লগ পাইছোঁ সেইখিনি কথা আপোনাৰ মুখেৰে এবাৰ কওকচোন মোক মোৰ জীৱনত সেই দাদাই কোৱা গোটেই সুখ নায়েই পৃথিৱীত পৰা দিনাখনৰ পৰা দুখে লিখি আহিছোঁ নেকি দুখতেই ভুগি আছোঁ কিন্তু এটাই আপোনাৰ এইটোৱে সুখ সেইকাৰণে মন খোলাকৈ নাচিছোঁ মানে NB নিউজত যে এইখন মঞ্চত এবাৰ উঠিবলৈ মন আছিলে সেইটো আৰু কথাখিনি কওঁতেও কিন্তু কিমান ধুনীয়াকৈ হাঁহি হাঁহি কৈছে তেওঁ কৈছে বাইদেউ কৈছে মোৰ সুখ কেতিয়াও নাই ইমান দূৰৰ পৰা আহিছে বাইদেৱে আৰু জনামতে ৰিম্পী বাইদেৱে খুব কষ্ট কৰি এখন চাহৰ গেলামালৰ দোকান দি তেওঁ ঘৰটো পোহপাল দি আছে ছোৱালী ডিগ্ৰী কমপ্লিট কৰিছে ল'ৰাও পঢ়ি আছে পঢ়ুৱাই আছে মোক কৈছে ভাইটি মই যে ইয়ালৈ আহিছোঁ মোৰ দোকানখন বন্ধ মোৰ বহুত লষ্ট হৈছে কিন্তু বাইদেউ সেই লছটো আপুনি নাভাবি যে আপুনি নাচিছে এইখন মঞ্চত আৰু আপোনাক যে আমি সাক্ষাৎ দেখিছোঁ সেইটো আমাৰ কাৰণে খুব খুব ভাল কথা আৰু আমি ৰেছপেক্ট সঁচাকৈ খুব ভাল লাগিছে আৰু এই বিহুৱতী বোৱাৰী যে আপুনি ইমান সাহস কৰি ইমান দূৰলৈ এটা কনফিডেন্স লেভেলত আহিছে বাইদেউ সেইটো কাৰণে আপোনাক বহুত বেছি প্ৰণাম আপুনি সদায় এনেকৈ থাকক আপুনি চিৰায়ু হওক আপুনি ধুনীয়াকৈ জীয়াই থাকক ভাল কাম কৰি যাওক ল'ৰা ছোৱালীক আকৌ পঢ়ুৱাই যাওক আমি তাৰে কামনা কৰিছোঁ বাইদেউ আপোনালৈ বহুত বেছি শুভেচ্ছা থাকিলে ধন্যবাদ সঁচাকৈ খুব ভাল লাগিছে আৰু এটা কথা আছে নহয় নাৰী আৰু পুৰুষ সমান নহয় জানো আপুনিও ধুনীয়াকৈ কাম কৰি আছে কাম কৰিবলৈ লাজ কৰা নাই হয়নে সেইটোৱে বহুত বহুত ডাঙৰ কথা আৰু সংগ্ৰাম অকল আপোনাৰ বুলি নাভাবিব সকলোৰে আমাৰ ইয়াত যিমান উপস্থিত আছে সকলোৰে বেলেগ বেলেগ সংগ্ৰাম সকলোৰে বেলেগ বেলেগ প্ৰব্লেমছ আছে নহয় জানো গতিকে কাৰোবাৰ বেছি ডাঙৰ থাকে কাৰোবাৰ অলপ কম থাকে সংগ্ৰামটো আমি কৰিবই লাগিবই সেইটো কাৰণে ওলাই আহিবই লাগিব হয় নহয় সেইটো আপুনি নাভাবিব যে দোকানখন বন্ধ আছে অলপ লছ হৈছে কিন্তু সেইটো ঘৰখনৰ কাৰণে কৰিছিলে কিন্তু এইটো আপুনি নিজৰ কাৰণে কৰিছে নহয় জানো এইটোৰ সমান সুখ আৰু ক'তো নাই আৰু এই সময়খিনি আপুনি ঘূৰায়ো নাপায় নহয়নে গতিকে ফোন কৰি আছে মাহঁতেও ফোন কৰিছে যে ইমান লছ কৰি তাত কি কৰিছোঁ তেতিয়া মই কৈছোঁ যে ইমান বছৰ বিয়া সোমাই ইমানখিনি কৰিছোঁ মোৰ কাৰণেতো একো পোৱা নাই সেইটো কাৰণে মই সেইটো লছ বুলি ভবাই নাই মই নিজৰ মতে ইচ্ছা পূৰণ কৰিবলৈ আহিছোঁ প্ৰাইজ পাইম বুলি অহা নাই মানে এই কথাষাৰ সকলো মহিলাই ভাবিব লাগে আচলতে এইটো সঁচাকৈ ডাঙৰ কথা কৈছে বাইদেৱে সেইটোৱে এতিয়া জীয়াই আছোঁ ঘটি আছোঁ কাইলৈ মৰি যাম একো নাপাওঁ পাম জানো স্মৃতিৰ লগত যাব মোৰ এইখিনি আৰুতো একো নাযায় সেইটো কাৰণে মানে মই একো ফিলেই কৰা নাই সেইটো কাৰণে পূৰবী বা আপোনাক মই প্ৰণাম জনাইছোঁ আৰু থিয় হৈ এটা হাত চাপৰি মাৰিম দেই আপোনাৰ পৰা একচুৱেলি শিকিবলগীয়া বহুত আছে আপুনি দুখত যে ক'লে খুব দুখ জন্ম হোৱাৰ পিছৰ পৰাই আজিৰ পৰা এইষাৰ কথা কেতিয়াও নক'ব আপুনি মানুহগৰাকী ইমান পজিটিভ গতিকে দুখৰ কথা কেতিয়াও নক'ব গতিকে সুখ আৰু দুখ এইটো লগৰী থাকিবই হয়নে কাৰোবাৰ দুখ আপুনি দুখতো যে আজি হাঁহি হাঁহি আমাক হহুৱাইছে আপুনি ইমান মন খুলি প্ৰাণ ঢালি যে নাচিছে ইমান ভাল লাগিছে চাই আমি যে ইমান এনজয় কৰিছোঁ
আমি যে আমাৰ মুখত যে আপুনি হাঁহি বিৰিঙাব যে পাৰিছে সেইটো কাৰণে বহুত ডাঙৰ গুণ বহুতৰে নাথাকে হয়নে বাৰু জানো বহুতৰে নাথাকে আজিকালি মানুহে 26 বছৰ হ'ল ষ্টেজত উঠা এতিয়া আজি উঠিছোঁ 26 বছৰ পিছত মোৰ ধেমালি নহয় 26 বছৰৰ পিছত আপুনি মঞ্চ এখনত উঠিছে এইটো ধেমালি নহয় আপোনাৰ একচুৱেলি আপুনি এগৰাকী মানে শক্তিশালী নাৰী আপুনি নাৰী শক্তিশালী বুলিতো কয় নহয় জানো আপুনি এগৰাকী শক্তিশালী নাৰী দেই আপোনাৰ পৰা একচুৱেলি আমি বহুত শিকিব এতিয়াও বাকী আছে আনে যিয়ে নকওঁ মই বহুতখিনিয়ে কৰিছোঁ বুলিয়ে ভাবিছোঁ মানে ল'ৰা ছোৱালীৰ কাৰণেও ডিগ্ৰী কমপ্লিট কৰালোঁ আৰ্ট শিকালোঁ কম্পিউটাৰ কৰালোঁ মানে গোটেইখিনি যি কৰিব লাগে চবখিনি এয়া চাওক কিমান শক্তিশালী আপুনি বহুত বাকী আমি যে একোৱে কৰা নাই আৰ্টৰ টিচাৰ কৰি থাকে আছে ছোৱালীজনী ছোৱালী আহিছে নেকি ৰিম্পী বা মঞ্চত পাম নেকি ছোৱালী কৰিস্মিতা চেতিয়া আহাচোন এবাৰ মঞ্চলৈ মাৰ লগত কৰিস্মিতা কেনেকুৱা লাগিছে মা কেনেকৈ মঞ্চত নাচি থকা দেখি ভাল লাগিছেনে খোৱা তুমি তোমাৰ মনৰ কথা আজি খুলি কোৱা লাজ কৰিব নালাগে চব তোমাৰ মায়ে ইমান ধুনীয়াকৈ নাচিলে সিহঁতকো কওঁ নাচিবলৈ নেনাচে আকৌ তুমি আৰ্ট শিকোৱা নাই এতিয়া মই শিকি কমপ্লিট হ'ল এতিয়া মানে মই যিখন স্কুলতে শিকিছিলোঁ সেইখনতে মানে শিকাই আছোঁ খুব সুন্দৰ য'ত শিকি আছিল তাতে শিকাই আছে আৰু তুমি বিহু নানাচা কিন্তু মাক ছাপোৰ্ট কৰা হয়নে সেইকাৰণে মাৰ লগত আহিছা নেকি মা মানে এবাৰ নাচিবলৈ ওলাই আহিছে আৰু সেইটো মানে লগত আহিছোঁ ভাল লাগিছে ভাল লাগিব নাৰ্ভাছ হৈছে তাই অলপ ভয় লাগিছে হয় নাই ভয় কৰিবই নালাগে ইয়াত আমি মানে এটা কথা ভাল লাগিছে ৰিম্পী এই বয়সত যে তেওঁ নিজৰ মনৰ ইচ্ছাটো যে পূৰণ কৰিছে বহুতৰ ইচ্ছা কিন্তু থাকি যায় তেওঁ যে ইচ্ছা আজি এই মঞ্চখনৰ থ্ৰুৱেদি যে আপুনি পূৰণ কৰিছে সঁচাকৈ দেই প্ৰণাম আপোনাক তাকেই কৈছোঁ হয়তো তেওঁ সময় নাপালে তেতিয়া কিন্তু এতিয়া সময় পাইছে আৰু মই এতিয়া নিজৰ কথা ভাবোঁ সেই যে ভাবিছে সেইটোৱে বহুত ডাঙৰ কথা সময় আৰু সুযোগ হয়নে সময় আৰু সুযোগ যে আপুনি পাইছে আপুনি ল'ব জানিছে সেইটো বহুত ডাঙৰ কথা বাইদেউ আপুনি খুব ভালে থাকক আৰু আজি এই মুহূৰ্তৰ পৰা আপোনাৰ জীৱন আৰু বেছি সুন্দৰ হওক আৰু বেছি ভাল হওক এই কামনা কৰিলোঁ বহুত বহুত মৰম আৰু শুভেচ্ছা আপোনালৈ দীপজ্যোতিদা ইমানখিনি কথা শুনাৰ পিছত মইতো আৰু আপোনাৰ পৰিৱেশনৰ ওপৰত মোৰ কিবা কথা কোৱাৰ ধৃষ্টতা মোৰ নাই মই এটা শব্দত ক'ব পাৰোঁ আপুনি এগৰাকী প্ৰকৃত যোদ্ধা আপুনি নিজৰ জীৱনতো যোদ্ধা আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ যোদ্ধা আপোনাক দেখি আচলতে উঠি অহা প্ৰজন্মই নহয় আমিও অনুপ্ৰাণিত হৈছোঁ আৰু শিকিব লাগে কাৰণ কিয় আপুনি এতিয়াও আজি যি হাঁহি ইয়াত পৰিৱেশন কৰিছে কিন্তু আজিৰ তাৰিখতে আমাৰ মাজতে এনেকুৱা শিল্পী আছে খুব কম বয়সত কিছুমান বদ অভ্যাসৰ কাৰণে এই পৃথিৱী এৰি গুচি যাব লগা হৈছে কোনোবা বিচনাত পৰি আছে কোনোবাই ট্ৰিটমেণ্ট কৰি আছে এনেকুৱাও হৈছে তাৰমানে অৱস্থা কিন্তু আপুনি আপোনাৰ জীৱনৰ কথাও ক'লে তাৰ মাজতে আকৌ আজি হাঁহি ইয়াত পৰিৱেশন কৰিবলৈ আহিছে ইয়াৰ পিছত আপোনাৰ পৰিৱেশনৰ ওপৰতো মই একো নকওঁ মাত্ৰ এটাই ক'ম যে